এইফালে যাব লাগিব এতিয়া আমি। হেল্ল' এভৰিৱান, আপোনালোকে দেখি চিনি পাইছে পাৰ্কখন। যোৱাবাৰ আহিছিলোঁ, আজি মানে আহিছোঁ আৰু এজনী আৰু এজনীৰ কাৰণে আমি ৰখি আছোঁ। তাই এতিয়ালৈকে আহি পোৱাহি নাই। চ' সেয়াই তাই আহিলে দেখাই আছোঁ চাব। এজনী কথা পাতি আছে মানে। আৰু মই নেক্সট ভ্লগত আকৌ অন্য এডোখৰ ঠাই দেখা মানে যাম আৰু তাত ভ্লগ কৰিম, আপোনালোকে চাব। হেল্ল' নহয় মানে যে লগৰ যদিয়ে কৈছে আকৌ অকণমান ওলাই যাবলৈ কাৰণে, চাওকচোন এইফালে ওলাই যাম দিয়া আমি। আৰু এটা বস্তু দেখি পালোঁ, কি আছিলে বুলি ক'লে? শহাপহু। চ' তাই ব'লক তাইক আনোগৈ, মানে নকইনা যে মানে অতি সোনকালে বিয়া হৈ আছে আৰু গাইজ। ধেমালি কৰিলোঁ দেই, যদি চাই আছে পিছত আকৌ ক'ব নহয় ধেমালি হয় এইটো। আৰু পাৰ্কখনলৈ মই আগতে আহিছোঁ, আপোনালোকে ভ্লগ পাইছে। আৰু চুলিখিনিও ঠিক কৰি নল'লোঁ চাওকচোন। আৰু ইহঁতি মানে অহা নাই পাৰ্কখনলৈ, চ' সেইকাৰণে ইহঁতক আজি লৈ আনিলোঁ। এইজনী চাওক হাঁহি হাঁহি আহিছে। এজনী চাওক আহিছে, এজনী আহি পাই গ'লহি। ৰ'ব মোৰ ব্লগটো আকৌ এবাৰ ষ্টাৰ্ট কৰি আছে নিউ ব্লগাৰ। এবাৰ তাই ষ্টাৰ্ট কৰিলে, ঠিক আছে আপোনালোকে চাই থাকক। ঐ চেণ্ডেল পিন্ধি উঠিব নালাগে। অঁ তহঁতৰ জ্ঞান নাই। চাওক মই কৈ দিছোঁ সিহঁতক, দেখিছে জ্ঞান নাই পেৰে চা আকৌ। এই নহয় এনেকুৱা নহয়। গাইস মোৰ কোৱাটো ভুল হ'ল। मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है नहीं মই বনাই আছোঁ ক সেইজনী আংকি কুইন। হাই গাইস, ইহঁতৰ জ্ঞান ষ্টাৰ্ট কৰিছে, আপোনালোকে চাই থাকক কি কি কৰে। ইহঁতৰ জ্ঞান নাই গাইস। মই ক'লোঁ দেই, মই ক'লোঁ ইয়াত উঠিব নাপায়। এজনী মই নাজানো। ওলাটো মুখখন ওলাইছোঁ। হাই হাই, ইহঁতৰ জ্ঞান নাই। আজি মই ষ্টাৰ্ট কৰিছোঁ ভ্লগটো। যোৱাগে তোমালোকে। গাইস এখনো ফটো ভাল উঠা নাই, ইহঁতৰ ইমান ধুনীয়া ফটো উঠিছে। মোৰ নাই উঠা, এখনো ভাল নাই অহা। মোৰ ব্লগটো তাই কৰি আছে গাইজ, তাই ভাবিলে মই বেয়া পালোঁ, বাট নাই পোৱা। তাই গ'লগে। কিয় বেয়া পাম বাৰু, ভালেই পাইছোঁ, কৰক। মই বেগটোহে আনিব গৈছিলোঁ। চাটেনান। আৰু এইজনী মইজনী ব্লগটো কেনেকুৱা পালে ক'ব। আকৌ এটা অন্য ঠাইত লগ পাম। সেয়াই এতিয়া আমি গৈ আছোঁ সেইফালে শহাপহু চাবলৈ ব'লক তেতিয়াহ'লে দেখাই আছোঁ। এজনী চাওক দৌৰিছে কেনেকৈ, এজনী অংকিতা ইমান মানে কিবা এষ্টেটিককৈ হ'লে তাই কথা আৰু। ব'লক তেতিয়াহ'লে বেগ চেগ লৈ মানে। কেইটা বাজিলে এতিয়া? বৰ্তমান অলপ জুলু দেই। এইফালে চাওক কিবা কৰি পেলাই কিবা কৰিছে যদি পোৱালি তাৰপিছত এতিয়া আমি গৈ আছোঁ। আহা আকৌ চাম বুলি কৈছিলা নাই? চাওক গাইজ, চাম বুলি কৈ মোক অকলে পঠিয়াই দিলে চাবলৈ কাৰণে। চাবলৈ মই চামেই। এইজনী আৰু এজনী মই শহাপহু চাবলৈ আহিছোঁ। ইমান কিউট সঁচাকৈ, হোৱাইটটো বেছি মৰম লগা। হেল্ল' হাই, মাইক দিয়া আকৌ কিবা এটা। হাই আহা অংকিতা। চুই দিয়া পাৰিবা। অংকিতা চুই আছে। এনে ডাঙৰ কামটো কৰিলোঁ গাইজ। চাবা আকৌ হাততে কামুৰি দিব। দেখিব পাৰিছে ইমান কিউট, মানে মই এটা ল'ব লাগিব। সেই বগাটো বেছি কিউট। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কৰি ল'ব। নেক্সট আকৌ ক'লৈ যাওঁ তেতিয়া যদি চাব বিচাৰে চাব পাৰে আৰু। সেয়াই গাইজ ফাইনেলি হৈ গ'ল মানে আমাৰ। এতিয়া ঘৰলৈ যামগৈ আমি। আকৌ কেতিয়া লগ পাওঁ জানো কিন্তু কেতিয়া এই মুম্বাইত থাকে, ঠিক আছে। কোনে মই ইয়াতে থাকোঁ বাৰু, শিৱসাগৰতে। ধেমালি কৰিছোঁ, আমি একে কলেজত। एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी ओ भाई আমি যামগৈ, দেখাই দিয়ক অকণমান আগটো। ফোনটো ইফালে কৰিব নোৱাৰিলে। বাই বাই আজিলৈ আহিছোঁ, বাই বাই। অংকিতা বাই বাই প্ৰিয়ংকা লগ পালোঁ আমি কিজনী, আকৌ কেতিয়া লগ পাওঁ নাজানো। ৰতে ধৰিছে। কলেজলৈ নাহে এইজনী, বহুত মানে হেৰি কৰি পেলাই তাইক লগ পাওঁ। চ' সেইটোৱে কথা।
বাৰু আজিলৈ আহিছোঁ, বাই বাই।